নমস্কাৰ, আজি মই এটা নিমকি ৰেচিপি লৈ আহিছোঁ। নিমকি আমি সকলোৱে বনাবলৈ জানোৱেই। এইটো মই অলপ বেলেগ ধৰণে বনাইছোঁ। কেনেদৰেনো বনালোঁ মই আহকচোন চাওঁ। তাৰ বাবে আমাক লাগিব মই 3 কাপ ময়দা লৈছোঁ আৰু তাতে আন্দাজমতে নিমখ অলপ দি ভালদৰে সানি ল'লোঁ। আৰু এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু তাতে 3 চামুচমান ৰিফাইন তেল দিছোঁ আৰু তেলখিনি গৰম হৈ অহাত মই তাতে অলপ নৰসিংহ পাত কেইটামান, সৰিয়হ আৰু ক'লা জিৰা দি ফুটাই লৈছোঁ আৰু সেইখিনি ঠাণ্ডা হৈ অহাত মই ইয়াতে ঢালি দিলোঁ আৰু পাতখিনি এনেদৰে মোহাৰি দিব। আৰু লাহে লাহে গোটেইখিনি মিক্স কৰি সানি ল'ব। এইখিনি এনেদৰে সানি ল'ব যাতে এনেদৰে মুঠি মাৰিলে লাৰুৰ নিচিনা হয় আৰু ভাঙি যায়। আৰু তাতে অলপ অলপকৈ পানী দি লাহে লাহে মঠি ল'ব। আৰু এনেদৰে ভালদৰে মঠি লৈ 15 মিনিটৰ কাৰণে এখন ঢাকনি দি ঢাকি থৈ দিব। 15 মিনিট হৈ গ'ল আৰু ডোটো আকৌ এবাৰ ভালদৰে মঠি ল'ব। তেতিয়া নিমকিটো খাবলৈ ধুনীয়া হয়, মচমচীয়া হয়। আৰু এতিয়া আমি লাৰু কৰি পালে বেলি ল'ম। অলপ পাতলকৈ বেলি ল'ব। পাতলকৈ বেলি ল'লে নিমকিটো খাবলৈ ধুনীয়া হয়। আৰু বাকী 4টা লাৰু আমি এনেদৰে বেলি লৈ এনেদৰে ডায়মণ্ড ষ্টাইলত কাটি ল'লোঁ। মই গোটেইখিনি কাটি লৈছোঁ একেলগে। আৰু এতিয়া আমি কেৰাহীখন পাতি দিছোঁ। ৰিফাইন তেলখিনি অলপ গৰম হ'বলৈ দিব, বেছি গৰম হ'বলৈ নিদিব। আৰু তাতে এতিয়া অলপ অলপকৈ নিমকিখিনি লাহে লাহে ভাজি থাকিব। মিডিয়াম টু ল' ফ্লেম কৰিব। আৰু এনেদৰে অলপ গল্ডেন কালাৰ হোৱালৈকে ভাজি থাকিব। বেছি ভাজি নেপেলাব, বেছি ভাজি দিলে কি হয় অলপ তিতা তিতা লাগে। আমি যিহেতু নৰসিংহ পাত দিছোঁ। এয়া আমাৰ নিমকি হৈ গ'ল। নিশ্চয় এবাৰ বনাই খাই চাব। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।